মিয়া 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 কিছুমান ৰাজনৈতিক নেতাই যে মিয়া বেয়া, মিয়া এইটো, মিয়া চুৰ, মিয়া ডকাইত, মিয়া লুচ্ছা, মিয়া এইটো, মিয়া সেইটো, আজি মিয়াই আমাৰ ভাৰতবৰ্ষখন গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ ভাৰতবৰ্ষৰ এজন মিয়াই। প্ৰথমতে মোৰ ভিডিঅ'টো আৰম্ভ কৰিলো। হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অহম বেৰাইছ, মই গুলজাৰ চাই আছো, আপোনালোকে গুলজাৰ ফ্ৰম আছাম ব্লগ। সেইকাৰণে কৈছো আমাৰ ভাৰতবৰ্ষখনৰ গৌৰৱ কঢ়িয়াই অনা এজন মিয়াই আজি গোটেই ভাৰতবৰ্ষখনত মানে উৎফুল্লিত হৈ আছে। আপোনালোকে নিশ্চয় গম পাইছে কোন মিয়াৰ কথা কৈছো মই। আমাৰ ভাৰতবৰ্ষৰ জাতীয় দলৰ এজন সদস্য মহম্মদ শামী। তেওঁ যোৱাকালি খেলত 7টা উইকেট লৈ তেওঁ আমাৰ ভাৰতবৰ্ষখনত ছেমি ফাইনেলৰ পৰা ফাইনেললৈ প্ৰৱেশ কৰিছে। চাওক, কিছুমান ৰাজনৈতিক নেতা যেনেকৈ আমাৰ অসমৰ পীযুষ হাজৰিকা, তেওঁ ভাষণত কৈয়ে থাকে মিয়া বেয়া, মিয়া চুৰ, মিয়া ডকাইত, যিকোনো বেয়া কাম মিয়াই কৰে। কিন্তু আজি চাওক, মিয়াৰ কাৰণে গোটেই ভাৰতবৰ্ষখন আজি সন্মানৰ পৰা ৰক্ষা কৰিছে। চাওক, আজি মিয়াৰ কাৰণে গোটেই ভাৰতবৰ্ষখনৰ সন্মান বাচি আছে। আজি মহম্মদ শামীয়ে তেওঁ ভাৰতীয় দলৰ এজন সদস্য হৈ 7টা উইকেট লৈ তেওঁ ছেমি ফাইনেলৰ পৰা নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেললৈ প্ৰৱেশ কৰিছে। এই মহম্মদ শামীয়ে আজি গোটেই ভাৰতবৰ্ষৰ মুখত মহম্মদ শামী 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 শামী। ভিডিঅ'টো চাই যদি কোনোবাৰ কিবা ক'বলৈ আছে প্লিজ কমেণ্টত জনাই দিব। আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অন কৰি দিব যাতে মোৰ আপডেট কৰা ভিডিঅ'বোৰ পাই থাকে। জয় আই অসম।